এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা। অসম চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাই দিছে মংগলদৈৰ এখন প্ৰাথমিক বিদ্যালয়ে। দৰং জিলাৰ মংগলদৈ সমষ্টিৰ কলাইগাঁও শিক্ষাখণ্ডৰ ৰাজঘাটৰ সমীপৱৰ্তী কানাইচুৱা গাঁৱৰ অৱস্থিত উক্ত বিদ্যালয়খন। 1886 চনত স্থাপিত বিদ্যালয়খনৰ নাম 32 নং দুলীয়াপাৰা প্ৰাথমিক বিদ্যালয়। শতবৰ্ষ গৰকি যোৱা বিদ্যালয়খনৰ শ্ৰেণীকোঠা বুলিবলৈ মাত্ৰ এটি। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী পূৰ্বে শিক্ষামন্ত্ৰী হৈ থাকোঁতে বহুত আবেদন নিবেদন কৰিও বিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু শ্ৰেণীকোঠাৰ বাবে একো লাভ নকৰিলে, যাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীগৰাকীলৈ অনুৰোধ জনাইছে যাতে কণ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত স্বাৰ্থত বিদ্যালয়খনৰ পৰ্যাপ্ত শ্ৰেণীকোঠাৰ লগতে আন্তঃগাঁথনিৰ সুবিধা কৰি দিয়ে। এই বিদ্যালয়ৰ কি হয় আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম মহম্মদ ইলিয়াছ আলী। মই এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি। কথা হ'ল এই 32 নম্বৰ দুলীয়াপাৰা প্ৰাথমিক বিদ্যালয়, কিন্তু যিটো জৰাজীৰ্ণ অৱস্থা, মানে শ্ৰেণীকোঠা নাই। তাৰপিছত ইয়াৰ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতো আবেদন জনালোঁ, লগতে শিক্ষামন্ত্ৰীকো তেওঁক ইতিমধ্যে জনোৱা হৈছিল। কিন্তু কথা হ'ল কোনো ঘৰ বা স্কুলৰ একো বস্তু পোৱা নাই। কথা হ'ল তেওঁলোকে যদি আমাৰ স্কুলখনৰ অলপ চকু দি চায় তেনেহ'লে এই স্কুলখনৰ ল'ৰা ছোৱালী বহুত ভৱিষ্যত। কিমান চনত স্থাপন হৈছিল আপোনালোকৰ এই বিদ্যালয়খন? 1886 চনত। গতিকে 100 বছৰ সম্পূৰ্ণ কৰিলে। পাৰ হৈ গ'ল। আপোনালোকৰ এতিয়া শ্ৰেণীকোঠা কেইটি বাৰু? এই শ্ৰেণীকোঠা ক'ব লাগিলে এটাই আছে, তাতে মানে ক্লাছ 5লৈ পঢ়ায়। আপোনালোকে এটা শ্ৰেণীকোঠাত গোটেই বিদ্যালয়খনৰ পাঠদান হয়? তাতে পাঠদান হয়, কিন্তু ইয়াত বৰষুণ দিলে মানে চাবই ভাল, মানে ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, গেলা পচা গোন্ধ ওলায়, পানী কোনো যাৱাৰ ব্যৱস্থা নাই। আপোনালোকে এই বিদ্যালয়খনৰ কাৰণেতো হেৰি কৰিছিলে, আবেদন কৰিছিলে? বিদ্যালয়খনৰ কাৰণে বহুত আবেদন কৰিছিলোঁ। হিমন্ত বিশ্ব স্বাস্থ্যমন্ত্ৰী থাকোঁতে তেওঁ শিক্ষামন্ত্ৰী আছিল, কিন্তু কোনো কাৰণত এই বস্তুটো মানে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া পূৰ্বতে শিক্ষামন্ত্ৰী আছিল তেতিয়া আপোনালোকে এপ্লাই কৰিছিলে? কিন্তু তেওঁলোকে একো নাপালে। এতিয়া আপোনালোকে চৰকাৰলৈ কি আহ্বান জনাব? এতিয়া কথা হ'ল এই স্কুলখনৰ মানে যিটো অৱস্থা হৈ আছে, তেওঁলোকে যদি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি ভৱিষ্যতে চিন্তা কৰে তেতিয়াহ'লে ভাল আৰু মুখ্যমন্ত্ৰীৰ কথাও কৈছে। মংগলদৈৰ পৰা ইজাজুল হক, প্ৰাতঃ টাইপ।